ইয়াৰ সহায়ত এডাল পেন্সিল বায়ুত ওলমি থকাকৈ ঘূৰাব পাৰিবা। এপাত পুৰণা ৰাবাৰ চেণ্ডেল লোৱা, তাত 3টা অংশ দেখুৱাৰ ধৰণে কাটা। এটা কটা অংশত এটকা মুদ্ৰা এটা থোৱা। এতিয়া এডাল জোঙা পেন্সিল লোৱা আৰু তাত 2টা ৰিং চুম্বক সুমুওৱা। এতিয়া ৰাবাৰৰ অংশত চুম্বকবোৰ সুমুৱাই দিয়া, যাতে সন্মুখৰ চুম্বক আৰু পেন্সিলৰ সন্মুখৰ চুম্বকৰ মাজত আকৰ্ষণ হয়। আকৌ পিছৰ ৰাবাৰত থকা চুম্বক কেইটা পেন্সিলৰ পিছৰ চুম্বকৰ মাজত বিকৰ্ষণ হয়। চুম্বক কেইটা একে শাৰীতে মিলাবলৈ চেষ্টা কৰা, যাতে প্ৰথম চুম্বকটোৱে পেন্সিলৰ চুম্বকক আকৰ্ষণ কৰে আৰু পিছৰ চুম্বকটোৱে পেন্সিলৰ পিছৰ চুম্বকক বিকৰ্ষণ কৰে। এতিয়া পেন্সিলডাল ৰাবাৰৰ চুম্বকৰ ওপৰত ৰাখি তাক বায়ুত ভাহি থকাকৈ থাকিব পৰা কৰা। ইয়াৰ কাৰণে তুমি পেন্সিলৰ চুম্বক কেইটাৰ ঠাই অকণমান সলনি কৰিব লাগিব পাৰে। পেন্সিলডাল অকণমান ঘূৰাই দিলে চাবা চুম্বকৰ আকৰ্ষণ আৰু বিকৰ্ষণৰ ফলত ই বহু সময়লৈ ঘূৰিয়ে থাকিব। এতিয়া এখন কাগজ পেন্সিলৰ সন্মুখত আঠা লগাই দিয়া। পেন্সিলৰ ঘূৰ্ণনৰ ফলত পেন্সিলৰ ঘূৰ্ণন গতি কাগজত প্ৰতিফলিত হ'ব। এই আচৰিত পেন্সিলডাল নিজে ঘূৰিব, ভাহিব আৰু লিখিবও পাৰে। এইটো ৱাও নহয়নে?